হেল্ল' বন্ধু বান্ধৱীসকল, মই কনশ্ৰী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটি নতুন ব্লগ। আশা কৰোঁ মোৰ এই ব্লগটো আপোনালোকে নিশ্চয় ভাল পাব। আমাৰ ফালে বানপানী লাহে লাহে যাবলৈ আৰম্ভ কৰিছে, কিন্তু আমি এতিয়া বানপানী চাবলৈ যাওঁ। আহকচোন, ব'লা গুণ আমি যাওঁ, ব'লা। এয়া শাশুমায়ে কুচিয়া মাছ বাচি আছে। এতিয়া মই বনাই আছোঁ কুচিয়া মাছ। ফাৰ্ষ্ট টাইম বনাইছোঁ। কুচিয়া মাছ মই নাখাওঁ আৰু আজিলৈ বনায়ো পোৱা নাই, কিন্তু আজি মই ফাৰ্ষ্ট টাইম বনাম। মোৰ মিষ্টাৰে খাই বহুত ভাল পায় কুচিয়া মাছ। মাছখিনি ভজা হ'ল, মাছখিনি থৈ লওঁ। মই মাছখিনি আলু, ধনিয়া আৰু পিঁয়াজেৰে জোল বনাম। চাই থাকিবচোন আপোনালোকে কেনেকুৱা লাগে বাৰু। এইজনী মোৰ জা, তাই মোক হেল্প কৰি দিছে কামত, কিন্তু তাইও কুচিয়া নাখায়, ময়ো নাখাওঁ। তথাপিও ঘৰৰ মানুহৰ কাৰণে বনাবইতো লাগিব, যিহেতু আমাৰ ইহঁতে খাই খুব ভাল পায় কুচিয়া মাছ। আঞ্জাখন হ'বই আৰু, আঞ্জা উতলি আছে। এতিয়া আঞ্জাখন নমাই থওঁ আৰু ইহঁতকেইটাক ভাত দিওঁ। আজিলৈ বাই বাই।